আসসালামু আলাইকুম, কি খবৰ? আশা কৰিছোঁ আপোনালোকৰ সকলোৰে ভাল, মোৰো ভাল। ইয়াছমিন বেগমৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া বাজিছে 6টা। অলপ সোনকালে উঠা হ'ল আৰু কিয় সোনকালে উঠিলোঁ আৰু ৰাতিও অলপ টোপনি ক্ষতি কৰা হ'ল আৰু দেখাই যাওক কিহৰ বাবে টোপনি ক্ষতি কৰা হ'ল। আৰু কালি এটা ভিডিঅ' বনাইছিলোঁ, এতিয়ালৈকে আপোনালোকক দিয়া নাই, দি দিম সোনকালে। আৰু ভিডিঅ'টোত মানে অলপমান থাকি গৈছিলে, কাৰণ কেলৈ ভিডিঅ'টো বহুত দীঘলীয়া হ'লে আপোনালোকে চাই বেয়া পাব, সেইটো কাৰণে ভাবিলোঁ এই ভিডিঅ'টোৰ মাজতে দেখাই দিম। আমাৰ ভাগিন পুৰা দাঁত ব্ৰাছ কৰি আছে, বেচেৰি। মেহেন্দি লগাই আছে ইয়া হাতত। ইনষ্টাগ্ৰামত পুৰা ৰিলচ বনাই থাকে আমাৰ ছোৱালীয়ে। হা এইফালে ক'ত গৈ আছে? ল'ৰাটো ক'ত গৈছে? জিপা দেখা, জিপা। হা টোপনি নাই বেটাও। দেখিছে কেনেকে মোৰ মানুহজনে লৈ খেলা আছে। ৰাতি হ'লে একদম নুশুৱে। এটামান বজাৰ পৰা 3টা বাজি গ'ল। এতিয়া হোৱাৰ মানে নাম নিচানি নাই আৰু নুশুৱে চাগে, ক'ত নুশুব। মোৰ বা ল'ৰা হয়, বেছি দিন হোৱা নাই আৰু। কালিৰ দুৱাৰ শেষত মোৰ বা ল'ৰাটোৰ বাৰ্থডে আছিলে। কেক এটা কটা হ'ল আৰু সৰুকে, বৰ বিশেষ ডাঙৰকে পতা নহ'লে। এই ভিডিঅ'টোৰ মাজতে আপোনালোকৰ আগত দেখাই দিছোঁ, বেয়া চেয়া নাপাব আৰু। এয়া মাহীয়েকে খুৱাইছে। আইও বাহিৰত খোৱা আকৌ গোলাঘাটৰ পৰা ভিডিঅ'টো তুলি দে। চবকে পিছ ধুনীয়াকে কাটি দিম ৰ দেই। ঘৰৰ পৰা আহিলোঁ, আহি মেলি মামীহঁতৰ ঘৰটো বৰ বিশেষ দূৰত নহয়, ওচৰতে সোমাই গ'লোঁ। এজনী মোৰ ভণ্টি, তাৰ মামী ঘৰত আহিলোঁ। এইজোপা বগৰীজোপা আমি কাটি লৈ যাম এতিয়া। এইটো পোৱালিটোৱে নিদিয়ে বগৰী খাবলৈ। এয়া বগৰী দুটামান চিঙি লৈছোঁ, খাবলৈ আৰু এইফালে বগৰী বুটলি আছে। আৰু বেছি দূৰ নাই বাৰু। এতিয়া তিতাবৰ পাই গ'লোহি। এয়া ব্ৰইলাৰটোৰ বাবে 2টা কিনি লওঁ বুলি ভাবিলোঁ, সেইবাবে ৰখা হ'ল আৰু। আহি বহুত ভাগৰ লাগিছে, সেইবাবে এনেকৈ কৈ দিছোঁ আৰু বেয়া চেয়া নাপাব। ভিডিঅ'টো চাই ভাল পালে যদি লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই।